2009 চনৰ এখন ৰোমাঞ্চকৰ ODI মেচ ভাৰতে প্ৰথম বেটিং কৰিবলৈ আহিছিল যদিও আৰম্ভণি একেবাৰে ভাল নহ'ল। শচীন তেণ্ডুলকাৰ, বীৰেন্দ্ৰ সেহৱাগ আৰু গৌতম গম্ভীৰ সোনকালে আউট হৈ গ'ল। স্ক'ৰ দেখি সকলোৰে এনে লাগিল যে 250 ৰান কৰাটো হয়তো কঠিন হ'ব। ষ্টেডিয়ামত চাপৰ পৰিৱেশ, দৰ্শকো একেবাৰে নীৰৱ। ঠিক সেই সময়তেই ষ্টেডিয়ামলৈ আহিল কেপ্টেইন কুল MS ধোনী। অষ্ট্ৰেলিয়া বলাৰসকলে ধোনীক ভয় খুৱাবলৈ চেষ্টা কৰিলে। প্ৰথমে এটা তীব্ৰ বাউন্সাৰ আহি ধোনী হেলমেটত জোৰেৰে লাগিল। মুহূৰ্ততে সমগ্ৰ ষ্টেডিয়াম নিস্তব্ধ হৈ পৰিল। তাৰ পিছত ৰান লওঁতে মিচেল জনছনৰ সৈতে সংঘৰ্ষ হৈ ধোনী মাটিত বাগৰি পৰিল। কিন্তু সেই ঘটনাই ধোনীক ভয় খুৱাব নোৱাৰিলে, বৰঞ্চ আৰু অধিক শক্তিশালীহে কৰি তুলিলে। তেওঁৰ চকুত দেখা গ'ল জেদ, মুখত আত্মবিশ্বাস আৰু বডি লেংগুৱেজত স্পষ্টকৈ দেখা গ'ল এতিয়া তেওঁ বেটেৰে উত্তৰ দিব। তাৰ পিছত যি হ'ল সেয়া অষ্ট্ৰেলিয়াই আজিও সহজে পাহৰিব নোৱাৰে। ধোনীয়ে বলাৰসকলৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে, বিশেষকৈ মিচেল জনছনক লক্ষ্য কৰি একেবাৰে শক্তিশালী শ্বট খেলিবলৈ ধৰিলে। 4 আৰু 6 বৰষুণ পৰিল। প্ৰায় প্ৰতিটো অভাৰতে বাউণ্ডেৰী আহিব ধৰিলে। অষ্ট্ৰেলিয়া বলাৰসকল সম্পূৰ্ণ অসহায় হৈ পৰিল। ধোনীয়ে খেলিলে এক অসাধাৰণ 124 ৰানৰ ইনিংছ আৰু ভাৰতৰ স্ক'ৰ গৈ উপস্থিত হ'ল 350ৰো অধিক ৰানৰ। তাৰপিছত অষ্ট্ৰেলিয়াই বেটিং কৰিবলৈ আহিলে। 350ৰো অধিক ৰানৰ লক্ষ্য খেদি ষ্টেডিয়ামত নামিল অষ্ট্ৰেলিয়া। ভাৰতৰ কেপ্টেইন ধোনীয়ে ষ্টাম্পৰ পিছফালৰ পৰা অসাধাৰণ কেপ্টেইনশ্বিপ দেখুৱালে। নিখুঁত ফিল্ডিং ছেটিং, সঠিক বলিং পৰিৱৰ্তন আৰু সকলো খেলুৱৈক সঠিক দিশ দেখুৱাই অষ্ট্ৰেলিয়াৰ বেটিং লাইন-আপ সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ কৰি দিলে। শেষত অষ্ট্ৰেলিয়াই মাত্ৰ 255 ৰানতে অল আউট হ'ল আৰু ভাৰতে 99 ৰানৰ এক ঐতিহাসিক জয় লাভ কৰিলে। সেই দিনটো অষ্ট্ৰেলিয়াই এটা ডাঙৰ শিক্ষা পাইছিল। MS ধোনীৰ সৈতে পাংগা লোৱা মানে এটা সিংহক জগাই তোলা একেই কথা। আপোনাৰ মনত এনে আন কোনো ঐতিহাসিক ইনিংছ আছে নেকি? কমেণ্টত নিশ্চয় জনাব। আৰু এনে ৰোমাঞ্চকৰ ক্ৰিকেট কাহিনী নিয়মীয়াকৈ চাবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় আই অসম।